এই বন্ধু প্রকৃতি কোনটিতেও মুখামুখ নিয়ে হয় না, কিন্তু ইয়ার মধ্যে ব্যক্তিত্ব হলে পড়ে প্রণয় মর্যাদা তোমাকে বলে আপনি কোনো ডক্টর লিখে ওকে বলেছি কোথাও পালে দেব
মহাপ্ৰলয় চাৰিওফালে পানী কেৱল পানী আমি থাকিম কেনেকৈ পানীৰ মাজত আমি কিদৰে জীয়াই থাকিম মাতৃ অসম্ভৱ অসম্ভৱ মাতৃ তোক মই কৈ দিছো তই জল স্থল আকাশ পাতাল সকলোতে মুক্তভাৱে বিচৰণ কৰিব প্ৰভুৰ সুদৰ্শন চক্ৰ মহাদেৱৰ ত্ৰিশূলেও মৃত্যু ঘটাব তোৰ সৰ্বশৰীৰ মই তোৰ সৰ্বশৰীৰ মই চাৰিওফালে পানী কেৱল পানী বেদ বেদাংগ কৃষ্টি সভ্যতা সকলোবোৰ পানীৰ তলত আৰু সেইবোৰ নষ্ট হোৱাৰ আগতে তই সকলোবোৰ সংগ্ৰহ কৰিব যজ্ঞ কৰিবলৈ বেদ বেদাংগ একো নাথাকে আৰু মহাপ্ৰলয় তাৰ পিছত সেই বেদ বেদাংগৰ পৰাই তহঁতৰ নিজৰ সভ্যতা বিস্তাৰ কৰিব পাৰি আৰু তেতিয়া তহঁতে দেৱতা দেৱতাতকৈও উচ্চ আসন ল'ব পাৰি পৰিচয় কি হব এই নামেৰে জনাজাত ব্ৰহ্ময়ে ধনাৰ ভক্ষ তোৰ ডিঙিৰ হাড়ৰ পৰা স্বজন কৰিব আৰু তোৰ মুখমণ্ডল দেখিবলৈ ফুৰাৰ দৰে সেয়েহে তোৰ নাম হ'ব মোৰ নাম হ'ব তোৰ নাম হ'ব মাতৃ তোৰ নাম হ'ব হয়দৃত্য নামে কৈ জনা একে ধুমুহাৰ দৰে দিশ বদলিব মোৰ অমৰত্ব বৰ দিয়া ক্ষমতা নাই তথাপিতো মই নিৰ্বল কৰিছো প্ৰধান সেই অৰমৰত্ব বৰৰ নিচিনা স্বৰ্গ সত্য পাতালৰ কোনো দিনেই কুকৃত্য ঘটাব আৰু এটা বৰৰ খবৰ কৰিছো দৈত্য বংশ বৃদ্ধিৰ কাৰণে বিবাহ যোগ্য এগৰাকী ৰমণী অৰ্পণ কৰক এই তিনি দৈত্য
প্ৰজাপতি ব্ৰহ্মাৰ কন্যা সৰস্বতী। সৰস্বতী অ পুত্ৰ, সৰস্বতী সমান জ্ঞানী মানে সুন্দৰী নাৰী অন্য কোনো নাই। গতিকে চলে সকলে কিংবা কৌশলে কৰি তই সৰস্বতীক বিবাহ কৰিবই। অ পুত্ৰ, চলে সকলে কিংবা কৌশলে কৰি তই সৰস্বতীক বিবাহ কৰিবই। মনত ৰাখিবি, চলে সকলে কিংবা কৌশলে কৰি তই সৰস্বতীক বিবাহ কৰিবই। আরে বাপরে Become!
ভাইকে বিড়ম্বনা ঘটেছে। আজি তাই মাতৃকার কিন্তু বিচারণ করিব। তুমি এই ক্ষুধার্তন সবটা প্রহার করি দুই মুন্ডাবান আন্দ করে সেরম করিব। Janam Tagin